আমি বন্ধুকেইজনৰ লগত ভৈৰৱকুণ্ডলৈ যাই আছোঁ। এইটো ডিউজি নদী আৰু আমাৰ বন্ধুসকল আপোনালোকে চাই যাব ভিডিঅ'টো, বহুত ভাল লাগিব। মন্তব্যগিলা কৈ দিয়া। এয়াতো আমাৰ নতুন চেনেল এয়া সুব্ৰত, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বঢ়িয়া বঢ়িয়া ভিডিঅ' দিব। আমি ক'ত ক'ত যাই থাকোঁ বঢ়িয়া বঢ়িয়া ভিডিঅ' বনাই থাকিম, আপোনালোকে চাই যাব সকলো ভিডিঅ'। আমাৰ চেনেল আছে, গতিকে চাই যাব। অলপ জোৰত কোৱা বাবা, জোৰত কোৱা। সুব্ৰত চেনেল ইউটিউব চেনেল খুলিছে, ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰে, ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰিবই বাৰু, এইটো বাৰু থাকবই, বাকীখিনি কৰিলেই হ'ল। আমি ভিডিঅ' দি আছোঁ, চাই থাকিব। বন্ধুসকল এই আমি ভৈৰৱকুণ্ড পালোঁ আহি। এয়া চাওক আপোনালোকে চাই কি সুন্দৰ প্লেচ। এতিয়া বাৰু মানুহ ইমান নাই, কাৰণ পিকনিক খোৱা বতৰ নহয়। চাওক ব্লগ বনাই আছে বন্ধু, চাওক কি সুন্দৰ পৰিৱেশ। আৰু চাই চাব আপোনালোকে কি সুন্দৰ ঠাই, আপোনালোকে চাই। তো বন্ধুসকল আমি ফাইনেলি গন্তব্যস্থান পাই গ'লোঁ। এয়া ভৈৰৱকুণ্ড নদী, চাওক আপোনালোকে কি সুন্দৰ পৰিৱেশ। পুৰা ধুনীয়া ঠাই, আপোনালোকে চাই যাওক কি সুন্দৰ পৰিৱেশ। আপোনালোকে ভিডিঅ'টো চাই যাব। আমাৰ ভাৰতীয় সৈনিক, দূৰৈত ভাৰতীয় সৈনিক কিবা কৰি আছে তেওঁলোকে। নদীটো চাওক ন আপোনালোকে, এবাৰ নদীটো চাওক কি সুন্দৰ ঠাই। আপোনালোকে এবাৰ নদীটো চাই লওক কি সুন্দৰ। বন্ধুসকল আমি এই মুহূৰ্তত পালোঁ আহি ভৈৰৱকুণ্ড। তাত SSB ট্ৰেইনিং হৈ আছে, সেইকাৰণে সিফালে অলপ যাব মানা কৰিছে। কিন্তু আমি বেলেগ ঠাইত আহিলোঁ, অলপ আইচক্ৰীম কিবা কিবি খাই ল'লোঁ। এতিয়া ঠাণ্ডা পৰিছে, কিন্তু ৰ'দটো বহুত, সেইকাৰণে অলপ কষ্ট হৈছে। হ'লেও আৰু উপায় নাই, আহি আছোঁ। হেৰিটো যদি আৰু ঘূৰিমেই এইখিনি ঠাই, আগতে আহি পাইছোঁ, হ'লেও বন্ধুৰ লগত ঘূৰা মজাই বেলেগ। সেইটো কাৰণে আহি আছোঁ খোজকাঢ়ি এই ৰ'দত চাইকেল লৈ। এইখন পাহাৰ দেখিছে নহয়, এইখন আজি কেইদিনমান আগত যিটো এটা ডাঙৰ ভূমিকম্প হৈছিল, তেতিয়া এইখন পাহাৰ অলপ খহি পৰিছিল। এইখনে সেইখন পাহাৰ আজি কেইদিনমান আগত খহি পৰিছিল। এইখন আপোনালোকে চাই লওক, এইখন পাহাৰ খহি পৰিছিল আজি কেইদিনমান আগত, বেছি নহয়, অলপ ইয়াত খহি পৰিছিল পাহাৰ। আৰু এই ৰাস্তাটো নতুনকৈ হৈছে, আপোনালোকে চাই লওক। এইটো আপোনালোকে চাই লওক কি সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। বহুতে হয়তো দেখিছে, কিন্তু কিছুমানে দেখা নাই, তেওঁলোকক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে চাই লওক কি সুন্দৰ পৰিৱেশ। এয়া এওঁলোক এজনে ভিডিঅ' বনাই আছে, এজনে ফটো উঠি আছে। আপোনালোকে চাই লওক। কিবা কবি নেকি, কওক। হেই গাইজ, হেৰি কৰিবি, সুব্ৰত শইকীয়াক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বহুত কৰিব। আৰু মোৰ চেনেলটো ৰিপন বৰুৱা মাৰিব, নহ'লে প্ৰথমটো মাৰি দিব। ব্লগ আহি যাব মোৰ চেনেলটো, আৰু ইয়াৰ ডিছক্ৰিপশ্যনত মোৰ লিংকটো থাকিব। এই সুব্ৰত শইকীয়াৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত থাকিব। আপোনালোকে চাই থাকক, ভিডিঅ'টো সুন্দৰকৈ ভালকৈ বনাইছে, মোতকৈ ভাল আৰু বনাইছে। আপোনালোকে আগলৈকে চাই থাকক। বন্ধুসকল এইটোৱে মোৰ ফাৰ্ষ্ট ব্লগ, মোৰ চেনেলৰ এইটো ফাৰ্ষ্ট ব্লগ। আপোনালোকে অলপ মৰম আদৰ যাতে কৰে, তাই কামনা কৰিব। বন্ধুসকল আমি এতিয়া ভৈৰৱকুণ্ড নদীত গা ধুম। আমাৰ বন্ধুসকল আহি আছে, এইটো এটা জিৰণি লৈ আছে। ভাগৰ লাগছি, বহুত টাইম হ'লতো। আমি এতিয়ালৈ কিমান চাইকেল চলালোঁ এতিয়া?
40 কিলোমিটাৰ যাওঁতে 40 কিলোমিটাৰ 40 কিলোমিটাৰ 40 কিলোমিটাৰ আমি চাইকেল চলালোঁ এতিয়া আকৌ যাওঁতে 40 কিলোমিটাৰ 80 কিলোমিটাৰ 80 কিলোমিটাৰ হ'ব আমি সন্ধিয়া 7টামান বজাত ঘৰ পাম যায় 7টা 8টা বাজিব বাৰু এতিয়া আমি গা ধুম নদীত আমি প্ৰথমতে আহিছিলোঁ 2 দিনত গা ধোৱা কিন্তু তাতে পানী বেছি কাৰণে আমি ভৈৰৱকুণ্ডলৈ আহিলোঁ এতিয়া আমি ভৈৰৱকুণ্ডত গা ধুম আপোনালোকে চাই থাকিব এয়া নদী ইয়াতে আমি গা ধুম নদীৰ পানীৰ সোঁত বহুত ওচৰতে ধুব লাগিব দূৰলৈ যাব নোৱাৰি বহুত সোঁত বন্ধুসকল আমি এতিয়া গা ধুম পানী বহুত ঠাণ্ডা কিন্তু হ'লেও ধুম এয়া কেইজনমান আছে মোৰ বন্ধুসকল এয়া তেওঁলোকৰ প্ৰস্তুতি চলাই আছে গা ধুবলৈ আমি ৰেডি হৈ আছোঁ পূৰা এইকেইজনে ধুয়ে আছে ইয়াৰ পিছত আমি চিধা ঘৰতহে যাম আৰু বেলেগ নুঘূৰোঁ সময় বহুত হ'ল সেইটো কাৰণে আমি ইয়াৰ পিছত ঘৰতে যাম বন্ধুসকল আমি তাৰপৰা উভতি আহিলোঁ এতিয়া চিধা ঘৰৰ অভিমুখে যাত্ৰা এইটোত বহুত কষ্ট হ'ল তথাপি মনৰ বহুত শান্তি হ'ল আমি এতিয়া আহি আছোঁ ৰাস্তাত আমি গোটেইকেইজন একেলগে আছোঁ ঘৰলৈকে যাম আজিলৈ ইমানটা সময় বাই বাই জয় অসম